এছামিজ ক আজি ব্ৰকেন হিৰত বাৰ্থডে হয়। হেল্ল' গাইজ, আজি আমাৰ দামৰা যাক মই ব্ৰকেন হিৰ' বুলি মৰমতে মাৰোঁ, কাৰণ তাৰ পাষ্টৰ কাহিনী বহুত ব্ৰকেন আছে। সেইকাৰণে আমি তাৰ আজি বাৰ্থডে হয়, সেইকাৰণে আমি আজি কেক আনিব যাম আৰু কেকটোৰো নাম হ'ব ব্ৰকেন। হাৰ্টটো একদম ভাঙা থাকিব। বলক ব্ৰকেন হাৰ্ট। তো গাইজ, এতিয়া বিদুলৰ মই যাই আছোঁ কেক আনিবৰ কাৰণে। এয়া আমি বিদুলৰ পিজিৰ পৰা ওলালোঁ মানে কেকটো আনিম। আপোনালোক লগ পাম ডাইৰেক্ট কেকৰ দোকানত। গাইজ, বিদুল আহি পাই এতিয়া এইটো আমাৰ চাউকুছি লখৰা, এইখন আমাৰ বাৰ্থডে কেক। খুলি দিয়া বিদুল। আমি কেকৰ দোকানত উপস্থিত হৈ গ'লোঁ। এতিয়া আমাৰ দোস্তিৰ কাৰণে এতিয়া ভাল চাই কেক চাওঁ, তাৰ যিটো আজি বাৰ্থডে হয়। আমি কোনটো কেক চাই লওঁ, আপোনালোকক দেখাই আছোঁ। এই যে কেমেৰাটো দিব জানাই নাই বাইদেউ, কোনটো কিমান দামটো কৈ vanilla 400, pineapple 450, chocolate 450, vanilla 400. ভেনিলাটো ভেনিলা এইবোৰ কোনটো হ'লে ভাল হ'ব চাই লওক। দেখো কোনটো ইয়ে আমাৰ বাইদেউক কেক দেখাই দিয়া। কেক আহি গ'ল। ব্ৰকেন হাৰ্ট লিখিম। ব্ৰকেন হাতে দি দিওঁ আৰু নে दीदी এটা ব্ৰকেন হাৰ্ট বনাই দিব পাৰিব নেকি? आप ब्रोकन हार्ट बना सकते हैं यहाँ पे? हाँ, Happy birthday लिखना नहीं। हाँ हैप्पी बर्थडे सही, हैप्पी बर्थडे ब्रोकन हार्ट। ब्रोकन हार्ट देने से भी हो जाएगा, ब्रोकन हार्ट नहीं लिखने से भी होगा, डायरेक्ट हार्ट। Happy birthday first लिखना होगा। हाँ हैप्पी हैप्पी बर्थडे बर्थडे लिख दीजिए आप। अब दीदी हमारा दोस्त के लिए हैप्पी बर्थडे लिख रहा है, उसके साथ ब्रोकन हार्ट ब्रोकन हार्ट जो है। हैप्पी बर्थडे हो गया। इसके बाद एक प्यारा सा नाम देखना पड़ेगा। यस। ब्रोकन हार्ट क्या क्या दो बोल। ये तो केक আছে। डिजाइन बनाना है कि लिखना है? लिखना है, डिजाइन बना के दो। हाँ, डिजाइन हाँ दिखा दो हमारा केक ब्रोकन हार्ट वाला। ब्रोकन हार्ट। जितने बहुत प्यार से बना दिया है ब्रोकन हार्ट। হৈ গ'ল ব্ৰোকেন হাৰ্ট ইজাজুল। দিদি আমাৰ কাৰণে পেক কৰি দি আছে। দিদি এইটো দোকানটো আপোনাৰ ন? হয়। চবেই আহিব পাৰে, কেক লাগিলে আহি যাব, কেক লাগিলে একদম দিদি ধুনীয়া আহি ধুনীয়া যাব। কেক পায়। এন এফ কলেজত মানে যিমান চেলিব্ৰেট কৰা যায় চব দিদিয়ে দি দিয়ে আৰু আমাক। আগতেও আহিছে বিদুল। কেক লাগিলে ইয়াতে আহি গ'লে হ'ল। আৰু পিঠা খাই যদি কোনোবাই লাড়ু খাই পিঠাও যদি- পায় ইয়াতে, পিঠাও পায়, আহি যাব লাড়ু পাৰে। পায়, চব পায়। মই এইটো এটা নিম বাৰু। বাহ, লগাই নেকি? অঁ, দে, আমি মই পাম না? আমি পাম না আকৌ। তই পাবি চাহ লগত খাব। ভাগৱতী এতিয়ালৈ পিঠা ল'বই বোলে। মই এতিয়া পিঠা পিঠা ল'ম। হ'ল, মই চাহ বনাই দিম, হৈ গ'ল আমাৰ খানা। এই জুই জুই হৈ গ'ল, জুই পুষ্পা। এতিয়া আমাৰ কেক হৈ গ'ল। এতিয়া আমি আমাৰ ঠিকনাত যাম। থেংক ইউ। दिखा प्यारी दीदी को दिखा दीजिए। या ये हमार अड्डा जाम अड्डा। চলো ये हमार अड्डा जाम, তাত আমাৰ কেক কাটা হ'ব, ব্ৰোকেন হাৰ্ট কাটা হ'ব, ব্ৰোকেন নট কেক, ব্ৰোকেন হাৰ্ট কাটা হ'ব। আমি নাম দিছোঁ কেকটোৰ ব্ৰোকেন হাৰ্ট। ব্ৰোকেন হাৰ্ট ইজাজুল। ইজাজুল ইয়। চলো ফিৰ এই আমাৰ কলেজৰ ছুটি হ'ল নেকি? হ'লে লাগে, ঠাণ্ডাৰ দিন না, চবে এই মাষ্টৰে ক্লাছ চাছ কৰিব ইচ্ছা নকৰে বোধহয়। দিবিয়া কথা কৈছিলেচোন। ঠাণ্ডাৰ দিন না। আমাৰ কৰিব এইচোন, আমি এলিও ক্লাছ কৰিব, আমাৰ ক্লাছ হ'ব। আমি আহি থাকোঁতে বিদুলৰ মই কেকটো লৈ পেলাই আহি আছিলোঁ। আহি থাকোঁতে আমাৰ সন্তোষ ভাইক লগ পালোঁ, সমুজলক লগ পালোঁ। এতিয়া কি লাগে তোক? পাৰ্টি লাগে, অঁ। ইউটিউবাৰৰ পাৰ্টি লাগিব ন, ব্লগ বনাই আছে যদি। আহিলাম আৰু দুইবা আকৌ আসলো মছন্দ আহি যায়, আকৌ আকৌ হ'ব হ'ব উঠছি উঠছি তো সিয়াতো হ'ব আৰু বাপ্পা আকৌ ভিডিঅ' দিয়া কাকো উঠিলো, মানে এই ভাল পজিশ্যনত নাছিল। ৰ ৰ ঠিকে কিসকা বাৰ্থডে
ইজাজুল না নো ইজাজুল হিরো আচ্ছা ব্রোকেন হিরো ব্রোকেন হিরো বার্থডে আছে বার্থডে আজ এসামিজ ক আজি অঁ ব্রোকেন হিরোর বার্থডে হয় বার্থডে হয় হ্যাঁ আজি খানা হবে হ্যাঁ খানা হবে খানা হবে চল কইলো আৰু প্রোগ্রাম চলি আছে এইফালে দেখো আমার ফিজা ম্যাম আমার ফিজা ম্যাম আমার স্মৃতি হিমাংশু দা আহি আছে এই সাইডে মইনা আমার কেকটো ডিজাইন কৰি আছে চাইছা মানে জুই আনছি জুই মানে কেনেকে জাকাৰিয়া ছাৰ কিবা এটা কৈ দিয়ক কি আর কম কোনো কম প্রফেসর জাকারিয়া Professor. নট জাকারিয়া ওই বতাটো হইছে যা গৈ বেয়া নেকি কেকত যাতে পাৰা নামো ভিডিও করা মানুহ নি অলপমান সেট নালাগে হ'ব নালাগে হ'ব তো গাইস আমি ইয়াতে ৰেডি হৈছো মাজে বাৰ প্লিজ কাম ইন প্লিজ কাম একচুৱেলি গাইজ বহুত ভাল লাগি আছে প্ৰথমবাৰ মানে ইমান এতিয়া মোৰ এই ফাইনেলি আহি গ'ল হেপী বাৰ্থডে ব্ৰ হ্যাপি বার্থডে জাজুল হেপী বাৰ্থডে সংকিলা উঠাই দিয়া ব্লগ মাৰিছে নামত কাৰ কথা মনত কৰি গানটো বজাব লাগিছিল গানটো বজাব লাগিছে Gloria, Gloria. Oi, mok ni binibi. Amin na mok ni. Oi, mok ni pas no. কিন্তু মৰম কৰে মাছ তই Thank you. বহুত বুঢ়া কাম Ah, ইফালে আহা mo bol sa do? Idilo. তাকপাই কথা নেকি সিদুলে মাৰিছে Ito na puli sa. পানীয় পানীয় বিদুল ঐ বিদুল সাইনচা হিমাংশু शाहीन से कहा था बे तू सॉरी रे नबा एक्समैन খানা নিজে নিজে খালো মই খালো Actually guys, thanks to all my friends, my dear friends, and I'm very lucky to have friends like you guys. बहुत ভাল লাগিল ইমান এটা বহুত ভাল লাগিল ৰিয়েলি ইট ওয়াজ সারপ্রাইজিং ফর মি তো আমি আৰু কিবা কিবি যদি কৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম প্লিজ अपकमिंग आ रहा है ये तो अभी शुरुआत है ट्रेलर है बोल दे तू भाई बहुत कुछ होने बाकी है और मारपीट तो अभी तक हुई नहीं मारपीट तो अभी हुई नहीं ये तो बाकी था ये क्या है কেক কাটা প্ৰগ্ৰেমটো চেছ এতিয়া কি কৈ বাৰ্থডে বয় এটা বাৰ্থডে বয় বেছিকেলি চাগে চাহ তাহ খাওঁ আৰু লগৰকেইটাক খুৱাওঁ ইমান ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিছে তো ব'লক আৰু বিদুল আহি আছে পিছত আৰু আখত বেলি নকৰিবি দে বিদুল गाइस ये रह गया है इसका प्रयोग अभी बाकी है वो करेगा हम आपको वीडियो में मिलेगा वीडियो में आ रहा है ये तो ट्रेलर है पिक्चर अभी बाकी है क्या कि एकदम ना कि মানে Hello guys আজাকাৰী ৰুমত আহি পালোঁ এখাতে ঘুমেই আছিল আমাৰ এই ए लुंगी मारो सगो बना देगा लुंगी मारो ए रो আগতে ভিডিও না করি কিসমিস তো এন্ড পাৰি কিছু কিসমিস হ'ব দে কিবা কৰি দে ভাগৱত দিলে ভালে হৈছে क्या কিচমিচ किसमिस एंड पेपर सीधे की बोला भाई हमने पनिशमेंट की हो क्या गाइस कमेंट जनाब है কমেণ্ট কৰক গাইছ এক পানিছমেণ্ট কে দিম গাইছ মই পানিশমেন্ট জীৱনটোৱে পানিশমেন্ট গাইছ নকৰিব আকৌ খানা খাম বুলি আছো হা মই মাংসখিনি আনি দিছোঁ আৰু চাউলখিনি আৰু কিবা কিবি সৰু সুৰা যি পাৰোঁ মানে খাম বুলি আৰু আনিছোঁ আৰু বাকী আপোনালোকক দেখাই আছোঁ যিমান পাৰোঁ বনা চনা
লগৰ বিজি ৰুমত আহিছোঁ জাকাৰিয়া SRK আমাৰ SRK লাইট গানটো মাৰি দি কিবা এটা এই এটা প'জ দি কিবা। শাহৰুখ খান গাইজ অৰিজিনেলি ইয়াৰ নাম SRK শাহৰুখ খানে হয় তো SRK লাইট মুখখন চাই লওক গাইছ ইনষ্টাগ্ৰাম আৰু আমাৰ শাহৰুখ খান জাকাৰিয়া। এখেতৰ মেইন আজি খানা এইটো আমাৰ মেইন ভিডিঅ'ৰ কাৰণে তো এওঁলোকে আজি বনাত সহায় কৰিব আমিও কিবা সহায় কৰি দিম তো বলক আমি দেখাবলৈ চব চেষ্টা কৰিম আপোনালোকক দিছ উইল বি দ্য গ্ৰেটেষ্ট বাৰ্থডে এভাৰ অফ মাইন এণ্ড অল ফৰ অল অফ আছ গাইজ লেটছ গো তো গাইজ মানে ই মেইনলি গেমে খেলি থাকে তাত বাহিৰে বেলেগ কাম নাই আৰু আৰু আমি ৱাৰ্কাৰৰ নিচিনা কামেই কৰিছোঁ গাইজ পিয়াজ চাওক কিমান কি কি মানে আজি খানা জব্দ হ'ব আপোনালোকক ফুল দেখাম মানে আৰু মই পুৰা কৰি আছোঁ কষ্ট মই ব্ৰকেন হিৰো ইজাজুল ইহঁতে জানে নাই মোক ব্ৰকেন হিৰো নাম দিছে ब्रोकन हीरो इजाजुल आज काम पे लगा दिया है मेरे बहुत वीडियो बनाता है पहले से आज पूरा यूट्यूबर को काम में लगा दिया है ये होती है मैनेजमेंट के पावर ये ब्रोकन हीरो का नाम क्यों आया उसको पूछो ये है मैनेजमेंट का पावर मैनेजमेंट गेम खेल रहा है और ये यूट्यूबर काम कर रहा है इधर ब्रोकन हीरो का नाम क्यों आया बोलो बोलो ये ब्रोकन हीरो का इसका नाम का कारण बहुत है ये मतलब क्या ही बोले ये एक लड़की को प्यार किया था उसका नाम है प्यार मोनिशा प्यार बोलने में वो कम ही होगा क्या बोले पागलपन प्यार इसको प्यार मत बोलिए पागलपन के हद से ऊपर था क्या करूं गाइस गलती तो मेरी लड़की के लिए इसने बहुत किया पर लड़की ने इसको क्या ही दिया कुछ नहीं दिया গাইস ইহঁতৰ কথা নুশুনিব যিখিনি আছে সেইখিনি সাফিচিয়েন্ট হয় চব সুখত থাকক ভালে থাকক সেইটোৱে এইবিলাক আমি নাজানো আমাক ৰিভেঞ্জ লাগে মই এইবিলাক সৰু চলিৰ কথা ৰিভেঞ্জ বোলা বস্তু একো নাই মোৰ কাৰণে চবে খালি সুখত থকাটো বিচাৰোঁ মই আই হোপ ইউ আৰ ৱেল एग्जामों का मैं हमको लगता है मेरे इंतकाम देखेगी तूने अपन को छोड़ दिया मेरा इंतकाम देखेगी দেখা গে লোক কেসা কেনেকুৱা বকি থাকে ইহঁতে মোক এনি টাইম ব্লেম কৰি থাকে তাইৰ নাম লৈ লৈ নকৰিবি বে কিজানি ভালে মানে ইয়াতে যিমান কেইটা ল'ৰা আছে প্ৰায় চব ব্ৰকেন হিৰোয়ে এটা কথাই কম মই গাইছ মেৰে লাবা এটা কথাই মই নহয় দেবা ভাগৱতী বিদুল এক্সন আজাকাৰিয়া আজি এটা কথাই কম তাই আজি মোৰ লগত থাকিল হয় আজি তাইক মই নিজে এৰাব লগা হ'ল সেইটো প্ৰব্লেম এনে পৰিস্থিতি ইনভাইৰনমেণ্ট এনেকুৱা এটা বনি গৈছে যিটো মই নোৱাৰিলোঁ চলাব কাৰণ ৰিলেশ্যনশ্বিপ এটা চলাবলৈ দুখন হাতেদি এফৰ্টছ লাগে এখন হাতেদি যদি মই বহি থাকোঁ সেনেকৈ নচলে মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু তাই বহুত বিজি থাকিব কিবা থাকিব চ' তাইৰ ফ্ৰীডম তাইকে দি দিছোঁ মই তাই ভালকৈ পঢ়ক ইন ফিউচাৰ ভাল কাম আগুৱাই যাওক মোৰ কথা ভাবিব নালাগে কিন্তু এনেকৈ ৰিলেশ্যনশ্বিপত থকা ফাইদা নাই कितना भाई ने कितना बड़ा सेक्रीफाइस किया है कोई करेगा লিটাৰেলি আজিও ভাল পাওঁ আজিও বহুত কিবা কিবি বিচাৰোঁ যে তাইৰ লগত থাকিব লাগে তাইৰ লগত টাইম স্পেণ্ড কৰিব মই আজিও বিচাৰোঁ কিন্তু ভগৱানে যি বিচাৰিব আল্লাহ যি বিচাৰিব সেইটোৱে নহয় বাকী ठीक है और किसी को कुछ बोलना है साइन से कुछ बोलो एसएमएस बोलो एसएमएस में যিয়ে নহওক খানা আজি মেইন হ'ব লাগিব বাকী দুখন एसएमएस में बोलो एसएमएस এছামিছত কওঁ ए लाल चड्डी वाला मैं पिंक अरे वाला लाल चड्डी वाला बोल आज चड्डी नहीं पहने हो ना सब पता चल रहा है कौन सी कलर की पहनी हो कौन सी कलर की चड्डी पहने हो ओके আদক প্লিজ তো গাইস আমাৰ বন্ধুকেইটাই সেই মাংস লাৰি আছে চাওকচোন মাংস বিৰাট কি কৰি আছে एकदम टेस्ट बेस्ट পুৰা পেষ্ট কৰি আছে আৰু হানি এইবিলাক এছাৰকে বটি আছে কিবা কিবি শাহৰুখ খানক কামত লগাই দিছো শাহৰুখ খানক এই তই মনে মনে থাকি একো নকৰে মই মেনেজাৰ মানুহ কাম নকৰে আজি ইতা মই অলপমান বহি লৈছোঁ আপোনালোকক বনাই থাকোঁতে দেখাম কণ্টিনিউ থাকিব আমাৰ লগত তো গাইস মানে তো গাইস ইধারে যাও তো গাইস মানে ই কাম কৰিছে ইটা ক্ৰেডিটটো কি ল'ব কৈছে ইউটিউবাৰ এতিয়া ক্ৰেডিটটো ল'ব বাৰ্থডে বয় ক্ৰেডিট ল'ব কৈছে চাওক তো গাইস মানে গোটেইখিনি কৰিলোঁ এতিয়া ঢাকনখন মাৰি দিওঁ গমে পাইছে গাইস কি কৰিছে मैं हट ए गुस गुस এখন ঢাকন মাৰি গৈ হৈ যাব প্লাষ্টিক এটা तই কি মাস্টাৰ গুছিয়া লবি প্লাষ্টিক নাই পৰি তো গাইস ইয়াতে এটা আমাৰ ৰান্ধনী আমি পোলা বনাই আছো শাহৰুখ খানক ৰান্ধনি বনাইছো ইয়াতে ফিল্মৰ শাহৰুখ ইয়াতে খান পোলা বনাইছো ইয়াতে মাংস বনাইছো মাংস ভাজি কিনে আনিছো শাহৰুখ খানক শাহৰুখ খানক ৰান্ধনি বনাইছো কিমান পইচা খৰচ হৈছে ভাব শাহৰুখ খানক যিয়ে কিনিব যিয়ে মাতিম বুলি মাতিব তাক আমি ৰান্ধনি বনাইছো আজি চাওক এইফালে চাওক চালে শাহৰুখ খান ইমান ডাঙৰ কথা এইটোৱে শাহৰুখ খান
আমার সাথে সাথে তেওঁ পোলাও বনাইছে শাহৰুখ খানৰ পোলাও লিখিব শাহৰুখ খান স্পেচিয়েল গেষ্ট শাহৰুখ খানৰ পোলাও বলা নিকি ভালে বনাব পারবি না নহলে মই লাগি হেল্প হ'ব গম পাইছোঁ যে কোনো ইমান পাছ কৰে এটা ভাল বস্তু কি আছে কোনো দিয়ে না এইটো হয় একদম আৰু গাইছ আমাৰ বাৰ্থডে বাৰ এইটোৱে কাম এইয়ে কাম ये काम गाइस মই কৰি আছো তেৰুৱা অলপ ৰেষ্ট ললো ইদা আকৌ কৰা নাই গাইছ আকৌ মানে গাইছ কেৱল বেছি মই বহুত কাম কৰিছো তই মেনেজাৰ নহয় মেনেজাৰ মানুহে বহুত কষ্ট হৈছে মেনেজাৰ মানে গোটাইখিনি মানে দায়িত্ব মানে একদম ৰান্ধনি কোনো শাহৰুখ খানকে মুম্বাই নে কলকাতাৰ পৰা মাতা আছিল কিহৰ কাৰণে কেৱল পোলাও বনোৱাৰ কাৰণে বহুত কষ্ট হৈছে বহুত পইচা আৰু বহুত পইচা আমি ক'ব নোৱাৰোঁ আম্বানী 10জনমান আম্বানী যাব শাহৰুখ খানৰ বিমানত আৰু শাহৰুখ খানৰ যিমান মুহূৰ্ত তথাপিও মানে বেচেৰাটো কষ্ট কৰিছে কৈছে যে হ'ব দে আৰু তুমি যিহেতু মোক মাতিছা মই যাম তোমাৰ পঢ়াটো ৰক্ষাটো ৰাখিম এতিয়া চাওক সেইফালে চাওক কি বনাই আছে ঘূৰাই শাহৰুখ খানৰ পোলাও শাহৰুখ খানৰ পোলাও চবে আমি লৈ ললো হাঁহি হাঁহি পোলাও একদম বগা হৈ আছে আমি ইমান নাই এছাৰকে বনাও তাৰপিছত এতিয়া আমি আঞ্জাত ঠিকে আছে কিন্তু দেই তো টেষ্ট কৰি আপোনালোকক কৈ দিম আমিৰ খানে এইফালে কেমেৰামেন প্লিজ এইফালে অঁ চৰি সেইফালে দেখুৱাই এবাৰ এইফালে। এইজন হ'ল আমাৰ আমিৰ খান যিয়ে আমাৰ চব্জি বনাইছে এতিয়া চব্জিটো দেখাই দিয়া কেনে হৈছে মই একো কোৱা নাই তাৰমানে ঢাকনখন ওপৰত উঠাই দিব এতিয়া আমিৰ খানৰ চব্জি দেখাই দিয়া এয়া হ'ল আমাৰ আমিৰ খানৰ চব্জি বাকি এইফালে মন কৰক কেমেৰামেন প্লিজ য়েছ प्लीज कम बैक इधर Yes. इधर ये है हमारे शाहरुख खान को कलकत्ता से बुलाया है बिरयानी बनाने के लिए नहीं ओए गाइस पुलाव बनाने ভাল লাগিল দেই আজি বহুত अच्छे बहुत ভাল লাগিল আজি बहुत ये है मेरा पिए ये है मेरे पिए हमेशा चुपचाप रहेगा कुछ बोलेगा तो समझ में नहीं आएगा इसको और इसके एसएमएस सुनोगे एसएमएस कुछ बोलो एसएमएस কিবা में বনা কিবা বলি কি ক'ম মই कुछ बोलो আজি ভাত খেদি খাম আজি ভাত খেদি খাম মাংস দি मांग दे खाम মাংস खबर केने गाइस बोल खबर केने খবৰ কেনে লাগে খবৰ কেনে লাগিছে खबर केने লাগিছে ভালো লাগিছে ঠিক আছে বঢ়িয়া লাগিছে আমাৰ ষ্টাৰ্ট হৈছে মই লৈছোঁ অলৰেডি বিদুল ভাই লৈছে একদম দেশাৰকা ভাই লৈ আছে আমাৰ টেষ্টি হৈছে তো গাইছ এই পাৰ্টিটো দিয়াৰ কাৰণে আমি ইজাজুল ভাইক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ একদম পূৰা পেট ভৰাই পেলাই খালোঁ একদম মানে আৰু খাব নোৱাৰা হৈ গৈছোঁ তেনেকৈ খাইছোঁ আৰু মানে তাৰ কাৰণে আমি ইজাজুল ভাইক আকৌ এবাৰ ধন্যবাদ দি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আমি লগ পাম আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই